কি চাম কি নাচাম বুলি মোবাইলটো স্ক্ৰল কৰি আছে নেকি? যদি স্ক্ৰল কৰি আছে তেতিয়াহ'লে ৰখি দিয়ক আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই। বৰ্তমান সময়ত আমি বহুতে মোবাইল চাই কথা পাতি বহুতখিনি লাগতিয়াল সময় আমি পাৰ কৰি আছোঁ আৰু অৱশেষত নিবনুৱা বুলি হতাশাত ভুগি আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল আমি এই নিবনুৱা বুলি ভাবি থকাতকৈ সমাজত এনেকুৱা কিছুমান কাম আছে যিবোৰ কাম যেনে মুৰ্গী পালন, হাঁহ পালন, মাছ পালন, ছাগলী পালন এনেকুৱা ধৰণৰ কাম কিছুমান যদি আমি কৰোঁ বহুতখিনি পইচা নালাগে, শূন্যৰ পৰা আৰম্ভ কৰিও আমি ভৱিষ্যতে বহুতখিনি লাভৱান হ'ব পাৰোঁ আৰু এই নিবনুৱা পৰিক্ৰমাটোৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আহিব পাৰিম। দেখিছে লোকেল মুৰ্গী খুব ধুনীয়াকৈ এয়া ময়ো অকণমান দানা দি চালোঁ আৰু আপোনালোকে সকলোৱে জানেই মই ফাৰ্মিং হওক বা বিভিন্ন খেতি বাতিৰ লগত চহা জীৱনৰ লগত জড়িত হৈ থাকোঁ। তাৰ বস্তুখিনি দেখি ভাল লাগিলে। আজি মুৰ্গীখিনি পুহিছে আমাৰ ঘৰৰ ওচৰৰে এগৰাকী নবৌয়ে এই কামখিনি কৰিছে। মুৰ্গীৰ ভিডিঅ' আপোনালোকক দিম বুলি ভাবি আছিলোঁ, দিব পৰা নাছিলোঁ। আপোনালোকে বহুতে ভাবি থাকে বা বহুতখিনি মহিলাই ভাবি থাকে কি কৰিম কি নকৰিম। আজিকালি যিহেতু নিজে স্বাৱলম্বী হোৱা যুগ, নিজে কিবা এটা কৰিব লাগিব। কথাটো হ'ল এনেকুৱা, 5জনী আনিছে বুলি এইটো কাৰণেই কৈছোঁ যাতে আপোনালোকেও কৰিবলৈ অকণমান উৎসাহিত হওক, অনুপ্ৰেৰণা পাওক। 5জনী মুৰ্গী আনি বৰ্তমান এতিয়া 150ৰো অধিক মুৰ্গী পুহি আছে আমাৰ বৌজনী। বৌ আছে, বৌ অকণমান এয়া আপোনালোকে দেখিছে আমাৰ ঘৰৰ ওচৰৰে মৰঙী আশীপতীয়া গাঁৱৰ বৌ। মোৰ আগৰটো ভিডিঅ'ত যে দেখাইছিলোঁ আপোনালোকক ফিচাৰী দেখাইছিলোঁ, তাৰে ফিচাৰী মানিক দাদাৰ বৌ হয়। তাৰ ভিডিঅ'টো মানে অকণ ছেপাৰেটকৈ কৰিবলগীয়া হ'ল মানে কি এই মুৰ্গীখিনি বৌয়ে পুহি আছে। কথা হ'ল বৌ আপুনি 5জনী মুৰ্গী আনিছিলে, দানা পানীটো আৰু আপোনালোক সকলোৱে জানেও। অকণমান এইফালে আহিব আপোনাৰ দানা বুলি ক'লে আপুনি চাগে আমাৰ সাধাৰণতে যিখিনি চাউল তাউল এনেকুৱা ধৰণৰ কি কি দি থাকে অকণ জনাব। দানা এতিয়া বেচা কিনাটো কৰি আছে চাগে। আপুনি যেতিয়া মুৰ্গী আনিছিলে, প্ৰথম যেতিয়া 5জনী মুৰ্গী আনিছিলোঁ বুলি কৈছিলে, এইটো কিমান দিন হ'ল? এতিয়া বৰ্তমান দেখিছে 100ৰো অধিক মুৰ্গী আৰু মুৰ্গীখিনি এনেকৈ খুব ধুনীয়াকৈ আচলতে এনেকৈ কৰিলে ভাল হয়। এইটো দেখিছে এয়া কণী পাৰি থৈছে প্ৰতিটো শাৰীকৈ। এনেকৈ ধৰণে দিলে মানে কি বৰ্তমান সময়ত সাপ খুব বা বহুত ধৰণৰ কিবা কিবিৰ পৰা বাচিব পাৰি। আৰু ছাইডৰ যিখিনি এইখিনি বেৰখিনি দেখিছে এয়া জাল হয়, নেট দিয়া আছে আৰু সিটো চাইডে নেট আছে। আৰু মানে গঁৰালটো এনেকুৱা ধৰণৰকৈ হৈছে, ধৰক ৰ'দ বৰষুণ কিবা ধৰণৰ ৰ'দ দিলেও বা বৰষুণ দিলেও বৰষুণৰ পৰা তাৰমানে আপোনাৰ ছেফ হয়। পালৰ ব্যৱস্থা আছে, পাল দি দিব পাৰি বৰষুণ আহিলে। আৰু পোহৰৰ কাৰণে খুব ধুনীয়া। অন্য কিবা সাপ নেউলৰ পৰা ধৰি কিবা হেঁপাহ জাতীয় কোনো ধৰণৰ বনৰীয়া জাতীয় ইয়াত মানে জীৱ জন্তু মুৰ্গীখিনিক আঘাত কৰিব পৰাকৈ সোমাব নোৱাৰে। পানী ধৰক আমি এতিয়া নতুন দিনত যেনেকৈ আমি ব্ৰইলাৰ চইলাৰ পালন কৰোঁ, ব্ৰইলাৰ পালন কৰিলে আমি যিখিনি পদ্ধতি অৱলম্বন কৰোঁ এনেকুৱা টেকনিকবিলাক থাকিলে ভাল। যদিও লোকেল বুলি ক'লেতো আৰু বনৰীয়া কৰিব নোৱাৰি, সেইটো বস্তুখিনিক অকণমান খুব ভাল ধৰণে ৰাখিব লাগিব, তেতিয়াহে ইয়াৰ পৰা চাহিদাটো পোৱা যাব। আৰু লোকেল মুৰ্গী বজাৰখনটো আপোনালোক সকলোৱে জানেই, পানীৰ ব্যৱস্থাটো এনেকৈ কৰি দিছে। বাহিৰলৈ যায়। ইয়াত যিমানখিনি আপোনালোকে মুৰ্গী দেখিছে বাহিৰতো তাতকৈ বেছি আছে। এতিয়া ভিতৰলৈ এইকেইটা দানা চানা দি মানে লৈ অহা হৈছে। আৰু ইয়াত দেখিছে খুব ধুনীয়াকৈ আপোনাৰ ফলিয়া পাৰি দিয়া হৈছে। মানে ব্ৰইলাৰ টাইপতে কৰিছে বস্তুটো। বস্তুখিনি এনেকুৱা হৈছে খুব ধুনীয়াকৈ আতুমটুকাৰীকৈ ৰখা হৈছে। আৰু এইটো এনেকুৱা নহয় যে আপোনাৰ বন্ধি জেগাত ৰখা হৈছে বা লোকেল নহয় কিবা নহয়। এই মুৰ্গীখিনি আপোনাৰ সম্পূৰ্ণ লোকেল হয়। এতিয়া দেখিছে এইটো প্ৰায় আপোনাৰ 2.5 কেজি 3 কেজি হ'ব। এনেকুৱা খুব ধুনীয়াকৈ গ্ৰ'থ হৈছে। আৰু খোৱা বুলি ক'লে মানে বৌজনীক সুধিবলৈ বৌয়ে অকণমান লাজ কৰে। সেইটো কাৰণে ময়ে কথাখিনি কৈছোঁ। এনেকুৱা নহয় যে ময়ে কৈ আছোঁ, বৌয়ে কোৱা নাই। তুঁহগুৰি দাদাহঁতৰ খেতি বাতি আছে, ধান চাউলৰ পৰা ধৰি। আমি সাধাৰণতে লোকেল মুৰ্গী ঘৰত 2জনী পুহিলে যেনেকৈ খোৱা বস্তু দিওঁ তেনেকেই আৰু বেলেগ বিশেষ একো নাই। ওপৰতো এতিয়া টিং দিয়া হৈছে খুব ধুনীয়াকৈ। এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগে। আমি বহুতে কিবা কিবি কৰিম কি নকৰিম বুলি দিনটো বহুতখিনি মানুহে বা বহুতসকল মহিলাই বা ডেকা হওক ডাবৰ হওক যেনেকুৱাই মানুহ নহওক আপোনাৰ মোবাইলটোকে টিপি পেলাই বহুতখিনি সময় মানে নষ্ট কৰি দিয়ে। আমি কিয়নো এতিয়া সময়কালখিনি বেলেগ, আমি সকলোৱে নিজে কিবা এটা কৰিব লাগিব। আৰু আপোনালোকেতো জানেই মই মানে যিমান পাৰোঁ এনেকুৱা নহয় বহুত ডাঙৰ মানুহ মই মানে এইবিলাক কাম ভাল পাওঁ, নিজেও কৰোঁ, আনে কৰিলেও ভাল পাওঁ। সেইটো কাৰণে আজি ইয়ালৈ আহিলোঁ। বৌয়ে কৰিছে খুব ধুনীয়াকৈ। আৰু মোৰ ঘৰত যিকেইজনী মুৰ্গী আছে বা মই যেনেকৈ পুহি আছোঁ তাতকৈ বহুত গুণে ভাল। আৰু দাদাহঁতৰ বাঁহ চাহৰ পৰা ধৰি বহুতখিনি আছে। এনেকৈ ধুনীয়াকৈ আতুমটুকাৰীকৈ বনাবলৈ অলপ ভাল হয়। সেইটো কাৰণে ভাল লাগিলে। বিশেষকৈ 1 নম্বৰতে ভাল লাগিছে এই কণীৰ পৰা যিটো ব্যৱস্থা, এইটো খুব ধুনীয়া। মানে আমাৰ সাধাৰণতে দেখিবলৈ পোৱা যায় কিছুমানে কণী পাৰে, সাপে খায়, নেউলে খায়, এনেকুৱা ধৰণৰ হয়। এই বস্তুটো সম্পূৰ্ণ মানে ছেফটি হয়।
দেখিছে বিদ্যা দেখাবি অকণমান আৰু কণী পাৰি থৈছে সেয়া কিমানখিনি দেখাব পাৰিলোঁ জানো কণী পাৰি থোৱা আছে সেইখিনি খুব ধুনীয়াকৈ আৰু উমনিও লৈ আছে ন নবৌ সকলো আপোনালোকে দেখিছে আমাৰ বৌ নিজে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়ি আছে এনেকুৱা ধৰণৰ নহয় যে কিবা কৰিবই লাগিব নকৰিবই লাগিব এনেকুৱা ধৰণৰ কোনো কথা নহয় এনেকৈ কৰিলে ভাল হয় ন নবৌ এতিয়া এনেকৈ কৰিবলৈ হ'লে ধৰক দুজনীৰ পৰাও আৰম্ভ কৰিব পাৰি কৰোঁ বুলি ক'লে নিজৰ ইচ্ছাটো লাগিব আচলতে আপোনালোকে যদি ইচ্ছা কৰে দুজনীৰ পৰাও আৰম্ভ কৰিব পাৰিব আৰু এই মুৰ্গীখিনিৰ পৰা বৌয়ে বহুতখিনি লাভৱান হৈছে আগে পিছে বিকিছে প্ৰায় নবৌ কিমানমান বিকিলে মুৰ্গী এতিয়ালৈকে আমাৰ 3 মাহ বিক্ৰী হৈ গৈছে 4 মাহ আচ্ছা 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 অলপ অলপ বিক্ৰী মানে মুঠৰ ওপৰত ক'বলৈ গ'লে আপুনি নিজে এগৰাকী মহিলা হিচাপে দাদাৰটো বাদ দিছোঁ আপুনিতো দাদাইতো ঘৰখনৰ কাৰণে সকলোখিনি কৰে বা যি কি নহওক এজন যে মতা মানুহেই কৰিব লাগিব কাম বা মতা মানুহে ঘৰখন চলাব লাগিব বুলি কোনো কথা নহয় আপুনি মুঠতে এই ব্যৱসায়টো কৰা ব্যৱসায় বুলি ক'লোঁ মুঠৰ ওপৰত লাভৱান হৈছে তো বন্ধুসকল আপোনালোকেও কৰিব পাৰিব যিসকল মহিলাই ঘৰত কি কৰিম কি নকৰিম বুলি ভাবি থাকে কোনো কথা নাই আপোনালোকে খুব কৰিব পৰা গাঁৱে ভূঞে কাৰোবাৰ এঘৰৰ পৰা আপুনি দুজনী মুৰ্গী কিনি আনিও এনেকৈ আৰম্ভ কৰিব পাৰিব এনেকুৱা নহয় আমি ডাঙৰকৈ যে আৰম্ভ কৰিম তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি সৰুৰ পৰা আৰম্ভ কৰিব পাৰোঁ আৰু বৌয়ে 5জনী মুৰ্গীৰ পৰা আৰম্ভ কৰিছিলে আপোনালোকে 2জনী মুৰ্গীৰ পৰা আৰম্ভ কৰিব পাৰিব আপোনালোকে পেজখন ফ'ল' কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু সকলোৱে চেষ্টা কৰিব যাতে আমি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰোঁ মতা মাইকী কোনো কথা নাই খালি কিবা এটা কৰিব লাগে আমি জীয়াই থাকিবলৈ এই জীৱনটোত জীয়াই থাকিবলৈ আমি কিবা এটা কৰিব লাগে নিজেই যদি কিবা এটা কৰিব পাৰোঁ নিজৰো ভাল লাগে আৰু 10জনৰো উপকাৰ হয় ইনফৰমেশ্যন ভিডিঅ' বুলি নাভাবিব যাতে এই ভিডিঅ'টো মোৰ ভিডিঅ' চাই যাতে আৰু 10জনে কৰিবলৈ অকণমান উৎসাহ পায় যাতে সাহস কৰে মোৰ উদ্দেশ্য সেইটোহে আচলতে বা আমাৰ দাদাও আছে আমাৰ বৌ আমাৰ মানিকদাও আছে আজি মানিকদাও আছে দাদা লোকেল মুৰ্গীত মানে কিবা কিবি বেমাৰ আজাৰটো খুব কমেই হয় তথাপিও যদি কিবা বেমাৰ আজাৰ যদি লাগে মানে প্ৰতিকাৰটো কেনেকুৱা ধৰণৰ প্ৰতিকাৰটো আমি যদি ভেকচিনকেইটা মাৰি থাকিলে বেমাৰটো খুব কম হয় ভেকচিনকেইটা ভেকচিনকেইটা মাৰিব লাগিব আমি সাধাৰণতে ৰাণীক্ষেত আৰু এটা কিবা বেমাৰ আছিলে ৰাণীক্ষেত আৰু তোমাৰ এখন ৰাণীক্ষেত আৰু এটা হ'ল মই নামটোও পাহৰি গৈছোঁ নহয় দুটা মানে ভেকচিন আমি মাৰিব লাগে এই দুটা ভেকচিন আমাৰ ৰাণীক্ষেতটো আমাৰ মেইন বেমাৰ ৰাণীক্ষেতটো আমি বচাব পাৰিলে ইমান অসুবিধা নহয় এই কোনখিনি সময়ত মানে বছৰৰ কোনখিনি সময়ত এই বেমাৰটো এইটো এটা বৰ ডাঙৰ কথা ঠিক ভাল কথা কৈছে বছৰৰ ডাঙৰখিনি মানে মুৰ্গীখিনি এটা ডাঙৰ কথা হ'ল কি আমি ঠাণ্ডা দিনত যেতিয়া কুঁৱলী পৰে এই কুঁৱলীৰ পৰা আমি মুৰ্গীখিনি বচাব পাৰিলে মুৰ্গীখিনি বেমাৰ আজাৰ খুব কম হয় সেই টাইমতহে বেমাৰটো বেছি কুঁৱলী যেতিয়া পৰে সেইটো টাইমত আৰু যদি কুঁৱলীখিনিৰ পৰা যদি আমি সম্পূৰ্ণ ছেফটি কৰিব পাৰোঁ মুৰ্গীখিনি তেতিয়া ধৰক এই বেমাৰটো লগা চান্সটোও খুব কম থাকে বাই চান্স যদি বেমাৰটো লাগি যায় তেতিয়া এই ভেকচিনকেইটা মানে প্ৰয়োগ কৰিব লাগিব আৰু চিআৰডি এটা বেমাৰ আছে চিআৰডিটো খুব লাগে চিআৰডিটোৰ পৰা সেই কুঁৱলী কৰিলেহে ঠাণ্ডা দিনত চিআৰডিটো আচ্ছা আচ্ছা মানে মই এটা সময়ত পস্তাই থৈছোঁ মোৰ মানে জানে আৰু আপোনালোকে মই বেপাৰ চেপাৰো কৰি থাকোঁ মানে 30জনীমান মুৰ্গী বেপাৰৰ কাৰণে আনি থ'লোঁ সেইটো ছিজনতে মুৰ্গীখিনি মানে ইটো পকত সিটো এনেকুৱা ধৰণৰ কথা নহয় গঁৰালত কৈছোঁ কাৰণে তেনেকুৱা এইবিলাকতো আজিকালি চাইণ্টিফিকেলি এনেকুৱা কোনো কথা নাই ধৰক তেনেকৈ মুৰ্গীখিনি মোৰ বহুত অনিষ্ট হ'ল তাৰপাছত মোৰ ইমান অভিজ্ঞতা নাছিলে মই তেতিয়া মুৰ্গী বেপাৰ কৰি থাকোঁ মানে এনেকৈ কাটো মানে ডেলিভাৰী কৰোঁ COVID-19 হৈ থকা সময়ত তেনেকৈ মানে লছ খালোঁ বহুতখিনি তাৰপৰা লাহে লাহে এতিয়াও মোৰ গঁৰালটো আপোনাৰ নিচিনাকৈ ধুনীয়া কৰিব পৰা নাই মানে বহুতখিনি কামৰ অভাৱত বা ঘূৰি ফুৰা হয় কিন্তু আপোনাৰ গঁৰালটো খুব ভাল আছে এনেই মানিকদা এনেকুৱা ধৰণৰ যদি আপোনাৰ গঁৰালটো এইটো কিমান 12 ফুটমান বহল আছে নেকি এইটো 12 ফুট বহল 20 ফুট দীঘল আছে 20 ফুট দীঘল যদি খুব কম খৰচত আপোনাৰতো বাঁহটো ঘৰতে আছে সেইটো নকওঁ এনেই কিমানমান কম খৰচত এই ঘৰটো তৈয়াৰী কৰিবলৈ কিমানমান খৰচ লাগিব 3 পাতৰ খৰচটো আছে আৰু বাকীখিনি নেটৰ খৰচ প্ৰায় নেটত 2000 মান টকা খৰচ আছে এইটো মুঠতে টিংপাতে চিংপাতে টকা 10,000 লাগিব 10,000 টকা লাগিব যদি আপুনি বহলকৈ কৰোঁ বুলি ভাবিছে দাদাৰ নিচিনাকৈ আপুনি ধৰক টকা 15,000 হ'লে এইটো ধুনীয়াকৈ আৰম্ভ কৰিব পাৰিব মানে এবছৰত আপুনি বহুতখিনি ওপৰলৈ গুচি যাব পাৰিব কৰোঁ বুলি ক'লে আৰু যিহেতু লোকেল মুৰ্গী বজাৰখনটো আপোনালোকে সকলোৱে জানেই আৰু পৰাপক্ষত লোকেল মুৰ্গীটো আমি মাংস হিচাপে খোৱাটো বেছি উত্তম বুলি ভাবোঁ যিহেতু আজিকালি বহুতখিনি বেমাৰ আজাৰ মানুহৰ দেখিবলৈ পোৱা গৈছে এই তেনেকুৱা ধৰণৰ কথা বন্ধুসকল কিমানখিনি ভিডিঅ'টোত ক'ব পাৰিলোঁ বা কিমানখিনি আপোনালোকক জনাব পাৰিলোঁ নাজানো ভাবিছোঁ মোৰ মতেতো ভিডিঅ'টো খুব আপোনালোকে উৎসাহিত হোৱাই ভিডিঅ' আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ পেজখন ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ মনৰ যিটো ভাৱ এই ভিডিঅ'টো চাই মানে আহিছে মনলৈ যিটো ভাৱ আহিছে সেই ভাৱটো কমেণ্ট বক্সত কমেণ্ট কৰিব নিশ্চয় আমি আপোনালোকক
কমেণ্টটো হয়তো যদি কিবা আমাৰ থাকিও যাব পাৰে, আপোনালোকৰ বহুতো অভিজ্ঞতা থাকিব পাৰে, হয়তো আমি কিছুমান কথা ক'বলৈ থাকিও যাব পাৰে, আপোনালোকে কমেণ্ট কৰিব, আমি সেই কমেণ্টৰ ৰিপ্লাই কৰিম। আৰু যিসকলে জানে, যিসকলে এতিয়াও মুৰ্গী পুহি আছে, আপোনালোকেও কমেণ্ট কৰিব, আমি ভাল পাম। থেংক ইউ।